কথা জানিব জুবিন গাৰ্গ 420 নহয় আৰু জুবিন গাৰ্গ কি অসমৰ জনতাই জানে। অসমৰ জনগণৰ কাৰণে জুবিন গাৰ্গ এটা ৰিয়েল হিৰো হয়। অসমৰো নহয়, অসমৰ গৌৰৱটো হয়েই, ভাৰতবৰ্ষৰ এজন গৌৰৱ হয়। জুবিন গাৰ্গক সমালোচনা কৰাৰ অধিকাৰ লুৰিণজ্যোতিৰ দলৰ নাই, কাৰণ তেওঁ যি কৈছে কিবা ভাল কিবা চিন্তা কৰি কৈছে, আৰু তেওঁ জুবিন গাৰ্গে যিবোৰ কথা কয় তাৰ কথাৰ অৰ্থ থাকে, নিশ্চয় তাত কিবা এটা আছে। চাওক, লুৰিণজ্যোতি গগৈ এজেপি দলৰ ভৱিষ্যত অন্ধকাৰ, কাৰণ অলৰেডি এটা আঞ্চলিক দল অসমত আছেই, থকাৰ পাছত তেওঁ আৰু এটা আঞ্চলিক দল তেওঁ খুলিছে, আৰু যদি তেওঁ ৰিয়েল আঞ্চলিকতাবাদৰ ওপৰত বিশ্বাস ৰাখিছে আৰু আঞ্চলিক দল হিচাপে তেওঁ দল বনাইছে, তেওঁ ৰাষ্ট্ৰীয় দলৰ লগত গৈ পেলাই লিলিমাই কৰি মিলাপ্ৰীতিত যাব নালাগিছিল। আৰু যদি তেওঁ ৰাষ্ট্ৰীয় দলৰ লগত মিলাপ্ৰীতি কৰিছে, তেওঁ ইণ্ডিয়াত চামিল হৈছে, তেওঁ নিজে কংগ্ৰেছত চামিল হৈ যাওক, দলটোৱে ব্লেন কৰি দিয়ক, কি দৰকাৰ আছে দলৰ, হয় নে নহয়? গতিকে যদি আঞ্চলিক দল আঞ্চলিকতাবাদক লৈ তেওঁ ৰাজনীতি কৰিব বিচাৰি আছে, তেতিয়া আঞ্চলিকতা হিচাপত থাকিব লাগিছিল। গতিকে তেওঁ নাই, যিহেতু ৰাষ্ট্ৰীয় দলৰ লগত এতিয়া তেওঁ ৰাষ্ট্ৰীয় হৈ গ'ল, গতিকে আৰু আঞ্চলিকতাৰ কোনো হেৰি নাই। আৰু জুবিন গাৰ্গ লুৰিণজ্যোতিৰ যিটো দল আগন্তুক দিনত তেওঁ ছাকচেছ হ'ব বুলি মই নাভাবোঁ। চাওক, লুৰিণজ্যোতি আৰু জুবিন গাৰ্গৰ লগত লুৰিণজ্যোতি গগৈৰ কোনো প্ৰশ্নই নাহে, কাৰণ এটা ঠাইত আপুনি জুবিন গাৰ্গ খাৰা কৰি দিয়ক, আৰু এটা ঠাইত আপোনাৰ লুৰিণজ্যোতি গগৈ খাৰা কৰি দিয়ক, জুবিন গাৰ্গৰ ওচৰত মানুহ বেছি থাকিব, কাৰণ জুবিন গাৰ্গৰ লগত লুৰিণজ্যোতিৰ কোনো তুলনাই নাহে। তেওঁ এটা চেলিব্ৰিটি মানুহ, চেলিব্ৰিটিৰ লগত এজন ৰাজনৈতিক নেতাকো তুলনা হ'বই নোৱাৰে। জুবিন গাৰ্গ চাওক, লুৰিণজ্যোতি গগৈয়ে দল বনাইছেহে, না কোনো ৱাৰ্ড মেম্বাৰ আছে, না কোনো তেওঁলোকৰ পঞ্চায়ত প্ৰেচিডেণ্ট আছে, না কাউন্সিলাৰ আছে, না MLA আছে, না MP আছে। আজি অসমত ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ যিমানটো হেৰি আছে, লুৰিণজ্যোতি গগৈৰ তেনেকুৱাই আছে। অন্যান্য যিবোৰ দল লৈ পেলাই কংগ্ৰেছে যিটো গঠবন্ধন বনাইছে, তেওঁলোকৰ বৰাবৰে আছে। গতিকে মই নাভাবোঁ যে এইবিলাক দল লৈ কংগ্ৰেছে তেওঁলোকৰ যিটো যাত্ৰা, তেওঁ যিটো নাৱত ভৰি দিছে, যে নদী পাৰ হ'ব পাৰিব বুলি মই নাভাবোঁ। তেওঁলোকৰ এইটো ভিতৰুৱা কথা, ভিতৰুৱা কাজিয়া, তাত মই সোমাব যোৱা নাই। কিন্তু জুবিন গাৰ্গক সমালোচনা কৰা মূৰ্খামি। জুবিন গাৰ্গক সমালোচনা কৰাৰ অধিকাৰ দুলু আহমেদৰ নাই। দুলু আহমেদতকৈ বহুত ওপৰৰ মানুহ হয় জুবিন গাৰ্গ। দুলু আহমেদতকৈ বহুত তেওঁৰ যিটো দুলু আহমেদতকৈ বহুত ডাঙৰ মানুহ তেওঁ, আৰু তেওঁ এটা চেলিব্ৰিটি হয়। গতিকে দুলু আহমেদ কোন চিনি পায়? দুলু আহমেদক এই হাজোৰ মানুহে চিনি পায়, আৰু জুবিন গাৰ্গক অসম নহয় গোটেই ভাৰতবৰ্ষই চিনি পায়। আপুনি কি বুলি ভাবে? চাওক, লুৰিণজ্যোতি গগৈ যেতিয়া আছিলে, আছুৱে NRCৰ সময়ত অবজেকশ্যন মাৰি বহুত হাজাৰ হাজাৰ লাখ লাখ মানুহবিলাকক বহুত হাৰাশাস্তি কৰাইছিলে। তেতিয়া কৰিমগঞ্জৰ মানুহ আহি লখিমপুৰৰ মানুহ ধুবুৰীত, বঙাইগাঁৱৰ মানুহ শিৱসাগৰত হেয়াৰিং মাৰিব লগা হৈ গৈছিল। দুখীয়া মানুহবিলাকে কণী বেচি, চাউল বেচি, সুদত টকা লৈয়ে তেওঁলোকে নানান পৰিশ্ৰমৰ সন্মুখীন হৈছিল। এই মানুহবিলাকৰ এইবিলাক বস্তু মনত আছে। গতিকে তেওঁ এতিয়া যদি কয় আমি সংখ্যালঘুৰ দৰদি, এইটো তেওঁ দেখালে নহ'ব। সংখ্যালঘুৱে প্ৰত্যেকটা কথা মনত ৰাখিব। আৰু দ্বিতীয়টা কথা হৈছে, তেওঁ যদি, মই এটা কথা আকৌ কৈছোঁ, যদি আঞ্চলিক দল বনাইছে, আঞ্চলিক হিচাপে থাকক। তেওঁ কংগ্ৰেছৰ বিৰোধ কৰি পেলাই তেতিয়া কংগ্ৰেছ চৰকাৰক আহিব দিয়া নাই। নেক্সট আকৌ BJP চৰকাৰ তেওঁলোকে আনিছে, আকৌ তেওঁলোকে কংগ্ৰেছত গৈছে। এতিয়া কি তেওঁলোকে কংগ্ৰেছৰ হৈ কাম কৰে নে BJPৰ হৈ কাম কৰে? আগন্তুক দিনতহে দেখা যাব। আপুনি এতিয়া যি 12টা দল লৈ পেলাই অসমত কংগ্ৰেছে যিটো আপোনাৰ কি বুলি কয়, তেওঁলোকে ইণ্ডিয়া যিটো গঠবন্ধন বনাইছে চেণ্ট্ৰেলত, তাৰে অসমত যিটো 12টা দলে ইণ্ডিয়াত সোমাইছে, তেওঁলোকক যদি এনেকৈ ভাগ বতৰা কৰি পেলাই তেওঁলোকক লৈ পেলাই যদি ভাবে যে কংগ্ৰেছে উদ্ধাৰ হ'ব পাৰিম, কেতিয়াও হ'ব নোৱাৰে। তেওঁলোকৰ দ্বাৰাই কংগ্ৰেছৰ ক্ষতিহে হ'ব, লাভান্বিত নহয় মই ভাবোঁ। আপোনাৰ ৰাষ্ট্ৰীয় ওলামা কাউন্সিল এতিয়া আমি কাৰো লগত নাই, না ইণ্ডিয়াৰ লগত আছোঁ, না NDAৰ লগত আছোঁ। আমি এতিয়া বৰ্তমান আমি অকলেই আছোঁ। আগন্তুক দিনত দেখা যাব আমাৰ চেণ্ট্ৰেল হাইকমাণ্ডে কি ব্যৱস্থা লয়। আগন্তুক দিনত দেখা যাব কি কৰা যায়। যদি আমি কাৰোবাৰ লগত এলায়েন্সত আহিব পাৰোঁ আহিম, নহ'লে আমি অকলে হ'লেও আমি আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াম। কিমানখন চিটত প্ৰাৰ্থিত্ব আগবঢ়াম? অসমত 8খন চিটত।